খোজ পেলোৱাৰ পূৰ্বে যি সময়ত আমি সকলোৱে জানো এটা সময়ত আমাৰ মাহেকীয়া পষেকীয়া সাপ্তাহিক জনপ্ৰিয়তাৰ পিছত এখোজ দুখোজকৈ বৈদ্যুতিক মাধ্যমৰ আমাৰ অসমৰে প্ৰভাৱ পৰিছিলে সৃষ্টি হৈছিলে। তেতিয়াই আমাৰ নিচিনা দুই এজন ব্যক্তিয়ে 2017 চনত এই 2017 সকলোৰে বাবে আমাৰ অনুপ্ৰেৰণা। আজি এই যে 4 লাখতকৈ ওপৰত তেওঁলোকৰ ফেচবুকত ফলোৱাৰ আছিলে। ময়ো এটা চেনেল ইষ্ট নামৰ এটা চেনেলৰ অৰ্থাৎ পৰ্টেলৰ 4 লাখতকৈ ওপৰত ছাবস্ক্ৰাইবাৰ আছিল আৰু এই ছাবস্ক্ৰাইবাৰ থকাৰ অৱস্থাটো